নমস্কাৰ, কবিতা আসাম ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই শেৱালি ফুলৰ ভাজি বনাইছিলোঁ। ভাবিছোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এতিয়া যিহেতু শৰৎকালত শেৱালি ফুলৰ গোন্ধই আমোলমোলাই থাকে। ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব যাওঁতে দেখিলোঁ শেৱালি ফুলবোৰ তল ভৰি সৰি আছিল। দেখিছেই নহয় আপোনালোকে কি সুন্দৰকৈ সৰি আছে। তাৰ পৰা মই অলপ বুটলি আনিলোঁ আৰু শেৱালি ফুলৰ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। মই শেৱালি ফুল সুন্দৰকৈ ধুই ৰেডি কৰি লৈছোঁ আৰু ইফালে কেৰাহীটোত তেলো গৰম কৰি লৈছোঁ। এতিয়া মই কেৰাহীটোত দিম অলপমান পাঁচফোৰণ। পাঁচফোৰণখিনি ফুটি উঠালৈ মই অলপ ৰৈ দিছোঁ আৰু ইফালে মই ৰেডি কৰিছোঁ অলপমান পিঁয়াজ কাটি লৈছোঁ, নহৰু, আদা অলপ পেষ্ট বনাইছোঁ আৰু লৈছোঁ দুটামান কেঁচা জলকীয়া। এতিয়া মই পিঁয়াজখিনি তেলত দি দিছোঁ আৰু লগতে দি দিছোঁ নহৰুৰ পেষ্টটো। অলপ হালধীয়া হোৱালৈ মই অলপ লৰাই আছোঁ। গেছটো অলপ ল' ফ্লেমত ৰাখি লৈছোঁ, অলপ লাহে লাহে লৰাই দি আছোঁ। আপোনালোকে এনেদৰে শেৱালি ফুল ভাজি খাব পাৰে। শেৱালি ফুলৰ বহুতো ঔষধি গুণ আছে। শেৱালি ফুলৰ লগতে পাতৰো বহুতো ঔষধি গুণ আছে। এতিয়া মই ইয়াত কেঁচা জলকীয়াখিনি দি দিছোঁ আৰু এতিয়া মই অলপ লৰাই দিছোঁ। আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। এতিয়া মই ইয়াত শেৱালি ফুলবোৰ দি দিছোঁ। খাই ভাল পাওঁ, সেইকাৰণে মই শেৱালি ফুলবোৰ এনেদৰে ভাজিছোঁ। আৰু আপোনালোকে গেছৰ প্ৰব্লেমৰ কাৰণে যদি তিতা খাই বেয়া পায় তেতিয়াহ'লে ফুলবোৰ প্ৰথমতে অলপ বইল কৰি ল'ব আৰু বইল কৰাৰ পিছত এনেদৰে আপোনালোকে ভাজি খাব। তেতিয়া তিতাটো প্ৰায় কমি যায়, খাবলৈও ভাল হয়। শেৱালি ফুলখিনি বহু সময় ধৰি ভাজি থাকিব নালাগে, নহ'লে ক'লা পৰি যায়। শেৱালি ফুল গোটেই বছৰটো ফুলি নাথাকে, যিহেতু শৰৎকালতহে ফুলে, সেইকাৰণে শৰতৰ শেৱালি বুলি কোৱা হয়। মোৰ শেৱালি ফুলৰ ভাজিখিনি সম্পূৰ্ণৰূপে বনাই হৈ গৈছে। আপোনালোকেও এনেদৰে বনাই খাই চাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰিব যাতে মোৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।